এইটো গাইছ মতিৰি তিৰ লগতে জগাল হিচাপে কৰি আছে বোলে তাক কৰি চুৰিছি। হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু প্ৰণৱ ব্লগছ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। ময়ো পূৰা ভালে আছোঁ। যোৱা ভিডিঅ'ত আপোনালোকে বহুতে বেছি মৰম দিলে, তাৰ বাবে আপোনালোকক বহুত ধন্যবাদ। আজি মানে আমাৰ মন্দিৰত ভাগৱত পাঠ চলি আছে, তাকে যাম। মই গামোচা এনেকৈ লৈ ল'লোঁ। ত' মোৰ লগত আছে গুটু আৰু মৌচম। ত' সিহঁতে যাব, সিহঁতে চিপছ খাই আছে। এতিয়া তহঁতে কিয় চিপছ খাইছা? কি ভাই চাং কি চকলেট পাই চাহ এইটো কি চকলেট? তো আজিকালি মানে এনেকুৱা চিপছত মানে জেলি চকলেটো পায়। তো এনেকৈ গৈ আছোঁ মই অলপ এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' গাইছ মই আহি ফাইনেলি আমাৰ মন্দিৰৰ মেইন গেট পালোহি। চ' মই এতিয়া এনেকৈ ভিতৰলৈ সোমাই যাম। চ' সোমাই যাই মই দেখা পালোঁ যে এইফালে মহিলাসকলে ভাগৱত পাঠ শুনি আছে। চ' ভিতৰত ভাগৱত পাঠ হৈ আছে। এতিয়া মই আপোনালোকক অলপ ভাগৱত পাঠ শুনাই দিম। এনেকৈ ভাগৱত পাঠ চলি আছে। তো মই সেৱা চেৱা কৰি ল'লোঁ। এতিয়া বাহিৰলৈ ওলাই যাওঁ। চ' গাইছ মই এনেকৈ বাহিৰলৈ ওলাই আহিলোঁ। ওলাই আহি দেখা পালোঁ এইফালে কিবা কিবি কাম কৰি আছে। চ' মই এইফালে আগবাঢ়ি গ'লোঁ, আপোনালোককো দেখুৱাম। চ' গাইছ মই এনেকৈ সোমাই আহিলোঁ। সোমাই আহি দেখা পালোঁ সিহঁতে মানে পাপৰ ভাজি আছে। চ' মই ভাবিলোঁ তাহাঁতক আৰু বেছি ডিষ্টাৰ্ব নিদিওঁ, মই এনেকৈ ওলাই আহিলোঁ তাৰ পৰা। চ' গাইছ মই এনেকৈ ওলাই আহিলোঁ। অহাৰ লগে লগে সিহঁতে মোক মাতি চাহ তাহ দিলে। মই এতিয়া বাহিৰলৈ ওলাই যাম। চ' বাহিৰত ওলাই আহি মই নিৰেণৰ লগ পালোঁ। নিৰেণৰ লগত অলপ কথা পাতিম এতিয়া। কি খবৰ তোৰ? ভালে দেই। ভালেই দিয়ক খবৰ। বাকী এইটো চলা চলা কি পিছে গোটেই যেনে মাৰি লওঁ এনেকৈ ভালকৈ থাকিব লাগে। মানে ভেলা পুজি পোৱাৰ দিনা বোলে তাক খৰি চুৰিছি। তো কিমান খৰি চুৰিছি তোৰ? 1 কুইণ্টেলমান হৈছে। কোনে লৈ গৈছি তোৰ খৰি? গাইছ তাৰ মানে খৰি পুৰা লৈ গৈছি বোলে, বহুত লৈ গৈছি। মানে ৰাতিপুৱা আহি হাল্লা কৰি আছে। হাল্লা কৰিছিলে খৰি গৈছি হাল্লা কিয় কৰিছিলি? তোৰ গাড়ী এইফালে মানে হাল্লা কিয় কৰিছি তই? বহুত হাল্লা কৰিছে গাইছি। পংকজ আছে ফটো মাৰি চ' গাইছ নিৰণৰ লগত পংকজৰ ফটো উঠি ল'লে, মই ফটো উঠি ল'লোঁ। আমাৰ লগত মানুহে আহে ধুতি পাঞ্জাবী চলা পিন্ধি আহিছে ৱেল বিট আৰু গামোচা চামচা ল'ব লাগে না নালাগে? নালাগে। চ' গাইছ ইয়াৰ কাৰণে কইনাচ আছে। যদি আপুনি কাৰোবাৰ যদি মানে ছোৱালী খালী আছে, তো ইয়াৰ কাৰণে মানে অলপ কৰিব পাৰে মানে। মই ইয়াৰ নাম্বাৰটো দি দিম স্ক্ৰীণত। যিটো কইনা লাগব নালাগে তোক? সি গাইছ মানে কইনা বনাই বোলে। কিমান দিন তোৰ বয়স কিমান হ'লে কিমান ডাঙৰ আপি লাগব তোক? মাল ভাং নাখায় আমি জানো, কিন্তু মিস্ত্ৰীৰ লগতে জগাল হিচাপে কৰি আছে। কেনেকুৱা ধৰণৰ আপি লাগব? এবাৰ কৈ দি। বগা কলা কেনেকুৱা লাগব? তো গাইছ তাৰ লগত অলপ ধেমালি কৰিলোঁ, আপোনালোকে বেয়া চেয়া নাপাব। মোৰ লগত আছে মৌচম, ভূটেন, আমাৰ আপিটো, এইটো টিকলি, এইটো দিনটো, এইটো আছে গাইছ মতিৰি। कैसा लगा मेरा मजाक? এইটো কুনি কুনিটো আও এইটো কুনি তই চিনি নাপা? তই কেনেকৈ তই চাহ চুই পেলাই গাইছ এনেকৈ ধেমালি কৰি থাকোঁতে শাস্ত্ৰ অন্ত পৰিলে। এতিয়া আমি সকলো ৰাইজে মানে সেৱা ল'ম এতিয়া। নম নাৰায়ণ প্ৰসন্ন হৰিকো হৰি কৰি অমংগল নিধন কৰি সুমংগল সাধন কৰি ধনমান বিষ্ট কৰা হৈছে। আৰু এই কাৰ্যখিনি কৰা সকলোৰে এনেকৈ সেৱা চেৱা কৰা হৈ গ'ল এতিয়া। চ' গাইছ এনেকৈ শৰাই চৰাই ভাঙি কিনে এতিয়া সকলোকে এনেকৈ প্ৰসাদ দি আছে তিলক দাই। চ' সিহঁতক বিলাই আছে। তো মই ল'ম, মই লোৱা নাই বৰ্তমান। তো এনেকৈ এইফালেও যাদু ঘূৰাব দি আছে প্ৰসাদ সকলো। মই পাই গ'লোঁ টোপলা। ইও পাই ল'লে, মানৱ পাই ল'লে, আমাৰ যোগো পাই ল'লে। যোগো এই তিনিটা টোপলা লৈছে। কাৰ কাৰণে লৈছে চাওক গাইছ, চাওক এই মানে স্বাৰ্থপৰ মানে। সেইটো এটা টোপলা, সেইটো এটা দুটা, চাওক তিনিটা টোপলা লৈছে। তই কেইটা লৈছে? ই এটা লৈছে, ই এটা লৈছে। চ' গাইছ তিনিটা টোপলা লৈ লৈছে। চাওক প্ৰথমতে সি আগতে লাগিছে কোনটো জনাই ইয়াৰ ফালে।
তো ভাস্কৰ দা আহিছে ভাস্কৰ দা তই ইমান দেৰিকে আহতে ভাত খাইছিলোঁ তই আজি এতিয়া মন্দিৰ ভাগৱতৰ দিনা ভাত খাই নেকি হা চন্দাল চন্দাল তই কি খবৰ খবৰ ভাল মোৰ আজি তো খানাই তই ৰহা नहीं जाता तड़प ही ऐसी है ना আজি শুনাই খাইছি মানে পুৰা খাই পুৰা মানে একদম লাল হৈ থাকে খাই কিনে আজি কে খানাই আজি শুনা নাখাওঁ আজি ঠিকে আছে যা তোৰ প্ৰসাদ চসাদ খাই সকলোৱে যাব ল'লে এনেকৈ তো সিহঁতে আহিব আৰু মানে মহাপ্ৰসাদ খাবৰ কাৰণে আৰু আকৌ আহিব তো সিহঁতে এতিয়া মানে প্ৰসাদ খাই কিনে গুচি গ'ল চবে সকলে এনেকৈ ওলাই ওলাই আহি আছে চ' আকৌ আহিব সিহঁতে এইফালে যাই আছে তো এইফালে এনেকৈ গৈ আছে তো এইফালে যোৱা মানুহ বহুত হৈছে এইফালে যোৱা মানুহ বৰ্তমান কম আছে এনেকৈ ধনেও চাই আছে ত' ভটেন আছে ভটেনৰ প্ৰসাদ ল'লে নাই ভটেনৰ প্ৰসাদ ল'লে সুতো লৈছে নাই বগৰীয়া খাইছোন প্ৰসাদ খাবা ৰি ভটেন তোমাৰ দাঁতকেইটা একবাৰ দেখি দা ভটেন দাঁতকেইটা খাই লওক মানে সৰুতে দাঁতকেইটা খাইছে চকলেট খাই খাই নোহোৱা হৈ গৈছে না ভটেন বাকী ভটেনে তুমি ক'ত গৈছিলা ভটেনে ইয়াতে নাছিলে গাইছো ভটেনে এতিয়া আহিছে ভটেন ক'ত গৈছিলা তুমি চকত দিছি বোলে সি চকত কি কৰিব আহিছে তাকে মই সুধি আছো ভটেনক বোলে ভটেন আমাৰ জুৰি আছে জুৰি প্ৰসাদ চসাদ ল'লি নে নাই তই কি ক'ত তোৰ প্ৰসাদ আমাৰ ভাই আছে অ ভাই তোৰ প্ৰসাদ ক'ত প্ৰসাদ ক'ত যা তোৰ খালি নেকি তই ইফালে চাইকেল আছে ইফালে ইয়াতে সিহঁতে প্ৰসাদ চসাদ খাই ওলাই আহিলে এতিয়া আমাৰ কি কথা আছে A few moments later. চ' গাইছ এনেকৈ সকলোৱে বহি ল'লে মহাপ্ৰসাদ খাবৰ কাৰণে চ' এনেকৈ সিহঁতে দি আছে ত' মই ভিডিঅ' কৰি আছোঁ সকলোকে গাইছ এইফালে পুৰুষসকল বহিছিলে চ' এইফালে মানে মহিলাসকলে বহিছে চ' ভটেনে মহিলাসকলৰ মাজতে বহি লৈছে ই পূৰা বহি লৈছে পূৰা খাই আছে ভটেনে আহি খাই আছে A few moments later. তাতে মই প্ৰসাদ চসাদ খাই আহিলোঁ আহি কিনে এতিয়া মই ঘৰত যাই আছোঁ এয়া তেনেকৈ ঘৰত যাই আছোঁ চ' গাইছ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কাৰণ দীঘলীয়া কৰিব গ'লে বহুতেই বেছি দীঘল হৈ যাব চ' আজিৰ ভিডিঅ'টো ইমান আছিলে আপোনালোকক নেক্সট আজিলৈ বাই বাই